নমস্কাৰ বন্ধুসকল অলৰাউণ্ডাৰ আসাম চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এডমিট কাৰ্ড যিহেতু হেল্থ ডিপাৰ্টমেণ্টৰ এক্সামবোৰ হ'ব এতিয়া, তো প্ৰথমে DHSFWৰ হ'ব, ফেমিলি ৱেলফেয়াৰৰ যিটো ডাইৰেক্টৰ অফ হেল্থ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হয়। ইয়াতে DHSFW এইটো আছে। তো ইয়াৰে এক্সাম হ'ব 29 তাৰিখে। অকল টেকনিকেলখিনিহে আপোনালোকে চাওক। আসাম এইটো Director of Health Service FW Assam is going on release the admit card of written for the requirement 207 207 post asile grade 3 আৰু grade 4 vacancy under Director of Health Service Department Assam. তো 23 May পৰা start হ'ব admit card download. Candidate who submitted online application for the post may download their admit card DHSFW Assam official website. তো আপোনালোকে official websiteৰ পৰা download কৰিব পাৰিব। অকল টেকনিকেল পোষ্টখিনিহে। ইয়াত যে ওলাইছিলে DME ডাইৰেক্টৰ অফ হেল্থ ডিপাৰ্টমেণ্ট মেডিকেল ডিপাৰ্টমেণ্টৰ, আৰু এটা আছিলে DHS, আৰু এটা আছিলে আয়ুষ, আৰু এইটো আছিলে DHSFW। তো চাৰিটা আছিলে। তাৰ ইয়াৰে 207টা গ্ৰেড 3 আৰু 4ৰ ভেকেঞ্চি আছিলে। যিসকলে দিছে DHSFWত এপ্লাই কৰিছে তেওঁলোকৰ টেকনিকেলখিনিৰে এক্সাম হ'ব। আপোনালোকক দেখাই দিছোঁ নটিছখন। এইখন নটিছখন দ্য ৰিটেন এক্সাম ফৰ দ্য গ্ৰেড 3 টেকনিকেল পোষ্ট under the Department of Health and Family Welfare Government of Assam is hereby rescheduled. এইটো হোৱা কথা আছিলে আগতে কেইদিনমান আগতে 21 তাৰিখ নে 27 তাৰিখে এটা কথা আছিলে, 27 তাৰিখে তো এতিয়া 29 তাৰিখে হ'ব। তো কল লেটাৰ অফ ৰিটেন এক্সামিনেশ্যন উইল বি আপলোডেড 23 তাৰিখে আপোনালোকৰ আপলোড হ'ব। দ্য ৰিচিডিউল ডেট ৰিটেন এক্সামিনেশ্যন ফৰ দ্য পোষ্ট গ্ৰেড 3 নন টেকনিকেল এণ্ড গ্ৰেড 4 উইল বি এনাউন্স লেটাৰ। তো পিছত আৰু এক্সামিনেশ্যন যিবোৰ এপ্লাই কৰিছে টেকনিকেল নন টেকনিকেল সেইবোৰ পিছত হ'ব, কিন্তু প্ৰথমে টেকনিকেলখিনিৰ হ'ব। এইটো গ্ৰেড 3 টেকনিকেল পোষ্টৰ কাৰণেহে মই নটিছখন দিছোঁ। আপোনালোকক ডিছক্ৰিপশ্যনৰ পৰা লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব, আৰু 23 তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকে পঢ়ক যিমান পাৰে। হেল্থৰ এক্সামবোৰো হ'ব, ভালকৈ চাকৰি লওক, কাৰণ বহুত পোষ্ট আছে চৰকাৰে দিয়া কথা কৈ আছে। যিহেতু আপোনালোকলৈ বেষ্ট অফ লাক থাকিল, আৰু যিমান পাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰিব যিসকলে নতুন চাই আছে মোৰ চেনেলত, আৰু আগলৈ অহা জবৰ নটিছবোৰ পাই থাকিব। আপোনালোকৰ নটিছখন এবাৰ দেখাই দিছোঁ যিখন অফিচিয়েল। আপোনালোক পোষ্ট আছিলে গ্ৰেড 3 আৰু 4ৰ 207টা পোষ্ট আছিলে। গ্ৰেড 3ত আছিলে 182। এই 182 পোষ্টৰ এক্সাম হ'ব। গ্ৰেড 4খিনি পিছত দিব। আৰু নেম অৰ্গেনাইজেশ্যন কৰিছে ডাইৰেক্টৰ অফ হেল্থ ডিপাৰ্টমেণ্টে। তো 29 মে তাৰিখে এক্সাম হ'ব, ৰিটেন টেষ্ট, আৰু এক্সাম হ'ব অফলাইন মোডত। এইখনে নটিছখন ৰিটেন এক্সামিনেশ্যন নটিছ ইন ৰেফাৰেঞ্চ ৰিটেন এক্সামিনেশ্যন পষ্টপন নটিছ 1/1/1746/22 ডেটেড 8/5/2022 দ্য আসাম ট্ৰিবিউনত দিছিল। দিছ ইজ ইনফৰমেশ্যন অফ অল কানেক্টেড দ্য ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেড 3 টেকনিকেল পোষ্ট আণ্ডাৰ দ্য ডিপাৰ্টমেণ্ট অফ হেল্থ ফেমিলি ৱেলফেয়াৰ Government of Assam is hereby rescheduled and will be held on 29 May. The call letter of written examination shall be uploaded of government website DME, DHS আৰু DHSFW আৰু আয়ুষ। মই কৈছিলোঁ নহয় একেলগে 4টা ভাগত ওলাইছিলে। তো এইকেইটাত আপোনালোকে পাব। 23 তাৰিখে আপলোড হৈ যাব এডমিট কাৰ্ড। দ্য ৰিচিডিউল ডেট ৰিটেন পোষ্ট এক্সামিনেশ্যন অফ দ্য পোষ্ট গ্ৰেড 3 এণ্ড নন টেকনিকেল এণ্ড গ্ৰেড 4 উইল বি এনাউন্স লেটাৰ। তো আপোনালোকৰ যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ আছে বাকীকেইটা পোষ্টৰ কাৰণে আয়ুষ, DME আৰু DHSৰ, তো সেইখিনি কেইদিনমান পিছতে এনাউন্স হ'ব। তো আপোনালোকে পঢ়ি থাকক, ঢিলা নিদিব, বা আপোনালোকে যে পৰীক্ষা পিছত বুলি পঢ়িম বুলি, তো যিমান পাৰে এতিয়াৰ পৰা প্ৰেক্টিছ কৰক, আৰু যিমান পাৰে GKবোৰ চাওক, মেথছবোৰ সলিউশ্যন কৰক। তো ধন্যবাদ বন্ধুসকল। আপোনালোকক মই দিম ডিছক্ৰিপশ্যনৰ লিংক, আপোনালোকে তাৰ পৰা ডাউনলোড কৰক এই অফিচিয়েল নটিছখন, আৰু যিমান পাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।